হেল্ল' এভৰিৱান, আজি আপোনালোকক মই মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি বতৰটো চাওকচোন, ইমান গৰম পৰিছে নহয় এইকেইদিন। আৰু এতিয়া সময় হৈছে প্ৰায় 10:50। এইফালে চাহ খাবলৈ উলিয়াই ল'লোঁ আৰু ইফালে চাহৰ জুতিও চলি আছে। যিহেতু আজি মামাৰ বাৰ্থডে, সেইবাবে বনাবলৈ ল'লোঁ ফ্ৰাইড ৰাইচ। ইফালে গৰম পানীৰ পৰা আমি চাউলখিনি কাঢ়ি দিলোঁ। এইফালে আমি কাটি ল'লোঁ আমাৰ প্ৰয়োজনীয় বস্তুবোৰ। ইয়াত আছে গাজৰ, কেপচিকাম, দাংবডি। এইদৰে সকলোবোৰ কাটি মেলি লৈছোঁ। তাৰ পাছতে ময়ো বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এইফালে পূৰা মায়ো কামত লাগি গৈছে। ময়ো এইবাৰ ধনিয়াখিনি ভালদৰে কাটি লৈছোঁ। এইফালে আমাৰ ৰেচিপি ৰেডি হৈ গৈছে। মাৰ লগতে আছে আমাৰ মন ভাইটি। এতিয়া আমাৰ প্ৰায়ে ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। আমি ইয়াতে পেকিং বক্সত ভৰাই ল'লোঁ। দেখিবলৈও কিন্তু বহুত ধুনীয়া লাগিছে। এতিয়া গোটেইখিনি পেকিং কৰি আমি কাৰ্টুনত ভৰাই দিলোঁ আৰু শেষত মন্দিৰৰ আশে পাশে বহি থকা সকলোৰে পৰা আশীৰ্বাদ বিচাৰি তেওঁলোকক বিদায় দিয়া হ'ল। তো আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোক সকলোৱে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা লাগিল। আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। তেনেহ'লে এতিয়া বাই বাই।